নমস্কাৰ বন্ধুসকল, মই আজি মোৰ চাইকেলেৰে তোমাক নলবাৰীখন অলপ দেখাব আলছোঁ। তো হাতীবিলাক ফুৰিব আহিছোঁ, ভাবি ল'লোঁ যে নলবাৰীখন একবাৰ দেখে লৈ যাওঁ আমাৰ নলবাৰীখন কিমান চেঞ্জ হ'ল। ইয়াত মই কোনো ভিউৰ কাৰণে দিয়া নাই, পিছত মই চাই মোৰে ভাল লাগিব এইটো ভিডিঅ' যদি 5 বছৰ পাছত চাওঁ কিমান ডেভেলপ হৈছে, কিমান হৈছে। তো আমি আছোঁ বৰ্তমান চক বাজাৰত, য'ৰ পৰা নলবাৰীখন ষ্টাৰ্ট হয়। এইফালৰ পৰা আহিলে ষ্টাৰ্ট হয় আৰু সেইফালৰ পৰা আহিলে ইয়াত শেষ হয়। তো এটা কুইক ৰিভিউ দেখুৱাবলৈ ইচ্ছা কৰিছোঁ। তো এইফালে গুৱাহাটী যাব পাৰি, সেইফালে আমাৰ নলবাৰীখন ষ্টাৰ্ট হয়। তো লেটছ গ'। মই বিশেষ একো নকওঁ, জাষ্ট চিনাৰীবিলাক দেখুৱাই লৈ যাওঁ, কি কি আছে, কেনেকুৱা চেঞ্জ হৈছে আৰু কি আছে মই দেখুৱাই দিম বাৰু। কিন্তু ব'লাচোন ইভিনিং অলপ ফুৰি আহোঁ, নলবাৰীখন কেনে লাগে চাওঁ। এইটো হৈছে চক বাজাৰ এৰিয়া, য'ত নলবাৰী টাউন ইয়াৰ পৰা ষ্টাৰ্ট হয়, মেইন টাউনখন। তো আপোনালোকে নলবাৰীৰ কথা শুনিছেই বহুত, নলবাৰীখনত বহুত কিবা কিবি আছে। তো চাওঁ, পাইছোঁ যিটো ছায়েন্স পঢ়াৰ কাৰণে এখন বেষ্ট কলেজ নলবাৰীৰ, এখন DSR হয়। এইটো পেট্ৰল পাম্প এইফালে আছে। তো নলবাৰীত কেতিয়াও ট্ৰেফিক জাম নহয়, নলবাৰীত কেতিয়াও বানপানী নহয়, নলবাৰীত একো নহয়, টেনশ্যন ল'ব লগা কথা নাই। তো যেতিয়া যোনে নলবাৰীত আহিব পাৰে, নলবাৰীখন এখন ধুনীয়া শান্তিৰ জেগা। লেটছ গ'। তো এখন বম ডাঙৰ পোষ্টাৰ আছে, ভিভ'ৰ চেল্ফি এক্সপাৰ্ট, মানে ফোন কিনে চেল্ফি উঠিবৰ কাৰণে। আমাৰ না প্ৰচেছৰ চাইছি না বেটাৰী চাইছি, জাষ্ট চেল্ফি। অ'কে, চেল্ফিৰ কাৰণে ভাল, তো কিনি আছে মানে। এইখন এখন নিমন্ত্ৰণ নেকি কিবা নতুনকৈ দিছে। তো আমি নলবাৰী থানা পালোঁ, এইটো নলবাৰী থানা হয়। তো নিশ্চয় এইফালে পালোঁ নলবাৰীৰ। অকণমান আৰু এই পাৰ্কখনৰ ভিতৰত কি আছে মই আজিলৈকে যাই পোৱা নাই। আপা আপি যায়, ইয়াত ডেটিং মাৰে, সৰু ল'ৰা ছোৱালীও যায়। এই পাৰ্কখনৰ ভিতৰত মানে ইমান মানুহ, বাহিৰত ইমান মানুহ, ভিতৰত ইমান মানুহ। ইয়াত দেখাই কি ইয়াত 10 টকা টিকটো লাগে বোলে, ইয়াত আছে কি গম নাপাওঁ মই। মানে দেখুৱাই দিছোঁ মই পাৰ্কখন ৰখি পেলাই, ইমান মানুহ কিয়, কিন্তু ন ইয়াত কি আছে। তো ইয়াততো বহুত ভিৰ আছে, যিয়ে নাথাকক কিয়। ভিৰৰ লগতে এইটো আমাৰ নলবাৰী পোষ্ট অফিচ হয়, মেইন পোষ্ট অফিচ, টাউনৰ পোষ্ট অফিচ ব্ৰাঞ্চ হয়। তো আমি এইফালে যাই পেলাই গৰ্ডন হৈ ওলাই যাম বুলি ভাবিছোঁ। এইটো থানাৰ চক পালোঁ, যিটো থানাৰ চকেৰে আমি আহিছোঁ, এইটো আমি ঘূৰি আহিছোঁ বাজাৰৰ মাজেৰে। চবকে মই জানো এই ভিডিঅ'টোত বৰ বেছি থাকে 5-6টা ভিউ আহিব, কিন্তু এই 5-6টা ভিউৱে মোৰ কাৰণে বহুত, কাৰণ এই ভিডিঅ'টো মই ইউটিউবত বহুত দিনলৈকে থাকি যাব। তো যেতিয়াই মই চাব ইচ্ছা কৰোঁ তেতিয়াই চাব পাৰিম, যদি ইউটিউবে ডিলিট নকৰে। আৰু মই ইমান ফেমাছ মানুহ নহয় যে মোৰ ভিডিঅ' ইউটিউবে ডিলিট কৰিব। কেলিফৰ্ণিয়াত বহি পেলাই ইউটিউবৰ মালিকে যে মোৰ ভিডিঅ' লক্ষ্য কৰি থাকিব, এইটো আই ডোণ্ট থিংক। তো ভিডিঅ'টো ডিলিট নহয় বুলি ভাবোঁ মই। আমাৰ নলবাৰীখন 2017 চনৰ আজি 18 জুলাই হেন পাইছোঁ, 18 জুলাই। তো আজিৰ দিনত নলবাৰীখন কেনেকুৱা আছিল মই দেখুৱাইছোঁ অলপ। তো এইখন ধুনীয়া মেডিকেল চব বিভাগ আছে ইয়াত, আৰু ইয়াৰ পৰা ষ্টাৰ্ট হয় নলবাৰী মেটাৰ্নিটি হস্পিটেল। ইয়াত ধুনীয়া ধুনীয়া বিল্ডিং আছে, এইখিনি খুব মানে অলপ ৰিচ এলেকা হয়, কাৰণ ইয়াত ডক্টৰগিলাখন থাকেতো, ৰিচ এলেকা হয়। তো ঠিক আছে, থেংক ইউ। ইয়াৰ পৰা মই ভিডিঅ'টো থ'লোঁ, মোৰ লগৰ ল'ৰা এটা আহি আছে, তো ইয়াৰ লগত মই ইয়াত ম'ম' খাই যাম বাৰু। তো হেভ এ নাইচ ডে, থেংক ইউ।